পোনপ্ৰথমে সদৌ অসমবাসীলৈকে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰু অসমীয়া প্ৰাণৰ পৰা ইয়াৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে সদৰে ৰাখি আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিয়ে প্ৰতি বছৰৰ দৰে এই বছৰো তিতাবৰ যি বিহুৰ ইতিহাস, সেই ইতিহাসৰ ভিতৰত 7 বিহুৰ ভিতৰত এক তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে বহাগ বিহুত মুকলি বিহুখন অনুষ্ঠিত কৰি আহিছিল। তাৰ ব্যতিক্ৰম নহয়, এই বছৰো তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অসম সেনাই 7 বহাগ 21 এপ্ৰিল তাৰিখে মুকলি বিহুখন অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছতে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু আমাৰ অসমীয়াৰ হিয়াৰ আমঠুৰ প্ৰাণ শিল্পী জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু ঠিক তাৰ পাছতেই আমি বয়োজ্যেষ্ঠসকলক বিহুৱানেৰে ওলগ জনাওঁ। আৰু তাৰ সমান্তৰালভাৱে আমাৰ মুকলি বিহু চলি আছে, এতিয়াও চলি আছে। প্ৰায় আমাৰ 15-20 যোৱাৰ ওপৰত আমাৰ মুকলি বিহুৱে অংশগ্ৰহণ কৰিছে এই মুহূৰ্তলৈকে। আৰু সন্ধিয়ালৈ আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ যি 37 সংখ্যক মুকলি বিহুৰ লগত সংগতি ৰাখি আমি এখন হুঁচৰি নামে স্মৃতিগ্ৰন্থ অনুসৰণ কৰিছিলোঁ। সেই স্মৃতিগ্ৰন্থখন আমি অনুসৰণ কৰিম। আৰু সাংস্কৃতিক সন্ধিয়ালৈ আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ গীতৰ শৰাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। সমূহ তিতাবৰবাসী ৰাইজে এই অনুষ্ঠানটো নিজৰ অনুষ্ঠান হিচাপে উপভোগ কৰি যাতে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু লগতে তিতাবৰ বিহু সম্ৰাট খগেশ্বৰ বিষয়ত আমি যি বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ, সেই কৰ্মশালা কণ প্ৰশিক্ষাৰ্থীসকলক আৰু আই মাতৃসকলক লৈ পেলাই আমি যোৱা জেং বিহু অনুষ্ঠিত কৰ্মশালাত প্ৰদান কৰিছিলোঁ। সেই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলকো আমি এই মঞ্চতে এক সুবিধা প্ৰদান কৰিম আৰু কিছু সময়ৰ পিছতে আমি তেওঁলোকৰ অনুষ্ঠান প্ৰদান